হেল্ল' বন্ধু বান্ধৱীসকল, অঞ্জলি ব্লগলৈ আপোনালোকক আকৌ বেৰ স্বাগতম জনাইছোঁ। মই হাজিগাছি ওলাইছোঁ বজাৰ কৰিবলৈ। আপোনালোকৰ আগত দেখাইছোঁ আমাৰ লোকেল বিহু সেইদিনা। সেই বিহু মাৰাৰ আজি পিকনিক আছে। সেই পিকনিকৰ আজি বজাৰ কৰিবলৈ ওলাইছোঁ। আমাৰ বিহুৰ নাচনীসকলৰ লগত আপোনালোকক দেখা যাম বজাৰত কি কি কিনো। চাই থাকিবচোন। মোৰ সতীৰ্থ, মোৰ লগৰীয়া নাচনীকেইজনী ওলাইছে এয়া লগতে। আমি আহি পালোহি। এইখন দোকান পালোহি, এইকেইটা বস্তু লৈছোঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকক দেখাইছোঁ আমাৰ দোকান। আপোনালোকে ইয়াত আহিব পাৰিব। বহী অকণ কম ৰেটতে দিয়া হ'ব। বহী কলম হৈছে। বাইদেউ আমাৰ ভিডিঅ' বাছত লাগি গৈছে। বস্তু লৈ আছোঁ আমি। মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। মই এতিয়া পিকনিকৰ কাৰণে চব্জি কাটিব লাগিব, মাছ ফ্ৰাই কৰিব লাগিব, ব্ৰইলাৰ মাংস বনাব লাগিব। সেই মই আপোনালোকৰ আগত দেখাই যাম, চাই থাকিব। মই বাইদেউৰ ঘৰত আহি উপস্থিত হ'লোহি। এতিয়া আমি চব্জি কাটিম আৰু আপোনালোকক দেখাই যাম, চাই থাকিব। আমাৰ বাইদেউৰ ঘৰটো আপোনালোকক দেখাব বিচাৰিছোঁ। কিছু দৃশ্যাংশ আপোনালোকে চাই থাকিবচোন। এয়া আমাৰ পিকনিকৰ বজাৰ। এতিয়া কাটিম আৰু আলু, বিলাহী, নহৰু, আদা গুচা। তাৰপিছতে আমাৰ বাইদেউহঁতৰ ড্ৰয়িং ৰুম। বাইদেউহঁতৰ ঘৰতে খানাটো খোৱাব, সেইকাৰণে বাইদেউহঁতৰ ঘৰলৈ আহিলোঁ। কি আছে বাৰু ইয়াত? পোক আছে নেকি? এইফালে আমাৰ চব্জি কাটা আৰম্ভ হৈ গৈছে। এইফালে মামীদেউ কাটি আছে, এইফালে বাইদেৱে কাটি আছে। এইফালে 10 কেজি ব্ৰইলাৰ আমাৰ ঢুলীয়া ককাই চাফ চিকুণ কৰি দিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে চাই থাকিবচোন। আমাৰ আজি বিহুৰ পাৰ্টিটো কেনেদৰে আমি আয়োজন কৰিম, কেনেদৰে খাম, কেনেদৰে ফূৰ্তি কৰিম, আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে চাই থাকিব। মাছ ফ্ৰাই কৰি আছোঁ। খানা এই লাইটটো জ্বলাই লৈছা যে। গাহৰি সেইখিনিকে ভেটি দিওঁ আৰু টাইমটো এনেকৈ যোৱা ভেটি ৰাখি যোৱা। পোৱালিবিলাক ওলাই যায়। নাযাওঁ আৰু আজি পইচাও তাতে থৈ আহিম। এই আমাৰ একদম কেৰাহীত মাংস একদম সোৱাদযুক্ত হৈ আছে গাইছ, চাই থাকা আৰু মাছ দি দিওঁ নে? মাছ দুটুকুৰা দি দিওঁ। ভালদৰে ধুনীয়াকৈ কৰিবা। অন হৈ আছে কেমেৰা। কোৱা কি? আমাৰ আজি পিকনিক খোৱাৰ অন্তিম দৃশ্য আপোনালোকৰ আগত দেখাইছোঁ। চাই লওক। এইফালে আমাৰ জোৎস্না, এইফালে আমাৰ ৰেণু, এইফালে বাইদেউ, এইফালে মামীদেউ, এইফালে আমাৰ পাৰ্বতী। এয়া খাবলৈ চুৰু কৰি দিলে। একদম
কেনেকুৱা লাগিছে অৰুণজ্যোতি বাইদেৱে পুৰা মজা লাগিছে ধুনীয়াকে বনাইছিল বুলি কৈছে আকৌ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজি এইয়া ইমান ধুনীয়া ধুনীয়াকে বনাইছো দেখিছে আপোনালোকৰ দেখিলে লোভ লাগি যাব এইয়া তাৰপিছত আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক শ্বেয়াৰ কৰিব লগতে কমেণ্টো কৰিব বাই বাই